নমস্কাৰ দৰ্শকসকল, মই সুদৰ্শনাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে নৱৰাত্ৰি কি আৰু 9 দিনত কাৰ পূজা কৰা হয়। নৱৰাত্ৰি মানে হৈছে 9টা ৰাতি আৰু এই 9 দিনত মা দুৰ্গাৰ 9টা ৰূপৰ পূজা কৰা হয়। এয়া মা দুৰ্গাৰ 9টা ৰূপৰ বৰ্ণনা কৰিবলৈ লৈছোঁ। প্ৰথম দিনা মা শৈলপুত্ৰীৰ পূজা কৰা হয়। এই ৰূপত মায়ে হাতত ত্ৰিশূল লৈ ষাঁড় গৰু নন্দীৰ ওপৰত বহি থাকে। ত্ৰিশূল সোঁ হাতত আৰু পদুম ফুল বাওঁ হাতত থাকে। দিনটোৰ ৰঙা ৰঙৰ অৰ্থ হৈছে শক্তি আৰু কৰ্ম। পৰ্বতৰাজ হিমালয়ৰ কন্যা হিচাপে তেওঁৰ নাম শৈলপুত্ৰী। দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী ৰূপে মা দুৰ্গাৰ পূজা কৰা হয়। ইয়াত ব্ৰহ্ম শব্দৰ অৰ্থ হৈছে তপস্যা। এই ৰূপ ব্ৰহ্মচৰ্য, শান্তি, মোক্ষ আৰু সংকট মোচনৰ প্ৰতীক। এই ৰূপত মাৰ হাতত কমণ্ডলু আৰু জপমালা থাকে আৰু তেওঁ খালী ভৰিৰে খোজকাঢ়ি থাকে। দিনটোৰ শুভ ৰং হৈছে নীলা, যিয়ে শান্ত আৰু যোগাত্মক শক্তি দিয়ে। তৃতীয় দিনা চন্দ্ৰঘণ্টা ৰূপে মাৰ পূজা কৰা হয়। এই ৰূপত মা দুৰ্গাৰ মূৰত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে, সেয়েহে তেওঁৰ নাম চন্দ্ৰঘণ্টা। হালধীয়া ৰং দিনটোৰ শুভ ৰং, অৰ্থ হৈছে সাহস। চতুৰ্থ দিনা কুষ্মাণ্ডা ৰূপে মা দুৰ্গাৰ পূজা কৰা হয়। এই পৃথিৱীৰ শস্য শ্যামলা সেউজীয়া ৰূপ মায়ে প্ৰদান কৰিছে কাৰণে তেওঁৰ নাম কুষ্মাণ্ডা। দিনটোৰ শুভ ৰং হৈছে সেউজীয়া। স্কন্দমাতা মা দুৰ্গাৰ পঞ্চম ৰূপটো হৈছে স্কন্দমাতা। কাৰ্তিক দেৱৰ অন্য এটা নাম হৈছে স্কন্দ। কাৰ্তিক দেৱৰ মা হোৱাৰ কাৰণে তেওঁ অন্য এটা নাম হৈছে স্কন্দমাতা। এই ৰূপত মাৰ 4খন হাত থাকে। দুখন হাতেৰে এটি সৰু শিশু তেওঁৰ কোলাত লৈ থাকে আৰু এটা উগ্ৰ সিংহৰ ওপৰত তেওঁ আৰোহিত থাকে। এই ৰূপৰ অৰ্থ হৈছে যে মায়ে উগ্ৰ ৰূপ ধাৰণ কৰে যেতিয়া তেওঁৰ সন্তান বিপদত পৰিছে বুলি তেওঁ গম পায়। দিনটোৰ শুভ ৰং হৈছে ধোঁৱা বা ছাই বৰণ। মাৰ ষষ্ঠ ৰূপটো হৈছে মা কাত্যায়নী। ঋষি বা সাধু কাত্যৰ কন্যা হিচাপে তেওঁৰ নাম কাত্যায়নী। এই ৰূপত মাক অতি উগ্ৰ আৰু সিংহৰ ওপৰত আৰোহিত অৱস্থাত দেখা যায়। দিনটোৰ ৰং হৈছে কমলা ৰং। মা দুৰ্গাৰ সপ্তম ৰূপটো হৈছে কালৰাত্ৰি। এই ৰূপত মাক অতি উগ্ৰ আৰু সপ্তমীৰ দিনা মাৰ এই ৰূপক পূজা কৰা হয়। লোকবিশ্বাস যে শুম্ভ আৰু নিশুম্ভ দৈত্যক বিনাশ কৰিবৰ কাৰণে মা দুৰ্গাৰ শৰীৰৰ ৰং ক'লা হৈ গৈছিল, সেয়েহে তেওঁৰ নাম কালৰাত্ৰি। দিনটোৰ ৰং হৈছে বগা। মা কালৰাত্ৰিয়ে দুষ্টক বিনাশ কৰি সকলো বিপদ সংকট দূৰ কৰে। অষ্টম দিনা মাক মহাগৌৰী ৰূপত পূজা কৰা হয়। এই ৰূপ শান্তি আৰু শক্তিৰ প্ৰতীক। দিনটোৰ ৰং হৈছে গুলপীয়া। মা দুৰ্গাৰ নৱম ৰূপ বা অন্তিম ৰূপটো হৈছে মা সিদ্ধিদাত্ৰী বা অৰ্ধনৰেশ্বৰা বুলিও কোৱা হয়। তেওঁ ভক্তক সকলো ধৰণৰ সিদ্ধি প্ৰদান কৰে বাবে তেওঁৰ নাম সিদ্ধিদাত্ৰী। এই ৰূপত পূজা কৰাৰ পিছত ভক্তৰ সকলো মনৰ আশা পূৰ্ণ হয়। এই ৰূপত মাৰ 4খন হাত থাকে আৰু তেওঁ পদুম ফুলত বহি থাকে। বেঙুনীয়া ৰং দিনটোৰ শুভ ৰং। তেনেহ'লে দৰ্শকসকল, আজিৰ এই ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় মা দুৰ্গা।